নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এম এন আছাম নামৰ এই চেনেলটোলৈ। আপোনালোকে যদি এতিয়ালৈ আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰা নাই, এটা লাইক কৰি দিব। চেনেলটো নতুনকৈ যদি সোমাইছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, আপোনালোকক আজি এটা মই টিকটকৰ টিপছ এণ্ড ট্ৰিক্সৰ বিষয়ে জনাম, যিটো টিপছ হয়তো আপোনালোকে বহুতেই জানে আৰু বহুতেই নাজানে। গতিকে এই টিপছটো সম্পূৰ্ণৰূপে জানিবলৈ আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চালেহে আপোনালোকে জানিব এই টিপছটো কেনেকৈ কৰিব লাগে। ঠিক আছে, তেনেহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকে টিকটক ব্ৰাউজাৰটো খুলি ল'ব, টিকটক যিটো এপছ হয়। ঠিক আছে, টিকটক এপছটো খুলি লোৱাৰ পিছত মই এটা ভিডিঅ'ত আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াতে যিটো শ্বেয়াৰ অপশ্যন দেখিছে, যিটো শ্বেয়াৰ অপশ্যন দেখিছে, এই শ্বেয়াৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰি দিয়ালৈ ইয়াতে এটা অপশ্যন আপোনালোকে ইয়াৰ পৰা দেখা নাপাব। ইয়াৰ তলত এইটো ডাউনলোড, যিটো ছেভ ভিডিঅ' বুলি ওলায়, এই বস্তুটো আপোনালোকে ইয়াতে দেখা নাই, দেখিছেনে? এই ছেভ ভিডিঅ'টো যে দেখা নাই, কিয় দেখা নাই? সেই যিটো ছেভ আপোনালোকে ডাউনলোড কৰিব পাৰে, সেই ডাউনলোড যিটো আপোনাৰ পাৰ্মিশ্যন হয়, সেই ডাউনলোড পাৰ্মিশ্যনটো তেখেতে অফ কৰি থৈছে। অৰ্থাৎ আপুনি তেখেতৰ ভিডিঅ'টো বেলেগ থাৰ্ড পাৰ্টি এপছৰ দ্বাৰা আপুনি ডাউনলোড কৰিব পাৰিব, কিন্তু ডাইৰেক্ট আপোনালোকে ভিডিঅ'টো ছেভ কৰিব নোৱাৰে। এইটো কেনেকৈ কৰিব পাৰে মই আজি তাকেই আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো চাওক। আৰু যদি আপোনালোকে এইটো ডাউনলোডো কৰিব বিচাৰে, তেনেহ'লে আপুনি থাৰ্ড পাৰ্টি এপছ ইউজ কৰিব লাগিব, তেনেহ'লে ডাউনলোড কৰিব পাৰিব, কিন্তু এনেই ডাইৰেক্টলি আপোনালোকে ছেভ কৰিব নোৱাৰে। এইটো কৰিবলৈ আপোনালোকে আপোনালোকৰ যিটো আপোনালোকৰ প্ৰফাইল হয়, প্ৰফাইলত যাব, মিট যাব। ইয়াতে মই যিকোনো এটা ভিডিঅ'ত দেখাই দিছোঁ। ইয়াতে মই এইটো ভিডিঅ' দেখিছেনে, মোৰ ভিডিঅ'। আপোনালোকে ইয়াতে যদি তিনিডাল ফটোত ক্লিক কৰে, ইয়াতে আপোনালোক দেখাব, ইয়াতে ছেভ ভিডিঅ' ওলাইছে, দেখিছেনে? ছেভ ভিডিঅ' বুলি ইয়াতে দেখাব, কিন্তু মই যিটো আগতে ভিডিঅ'টো দেখাই দিছিলোঁ তাত ছেভ ভিডিঅ' নোলায়। সেইটো নোলোৱা কৰিবলৈ আপোনালোকে যাব লাগিব আপোনালোকৰ প্ৰফাইলত। ইয়াতে ওপৰত দেখিছে তিনিডাল চিন দেখিছে, এই তিনিডাল চিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে এটা অপশ্যন দেখা পাব, ইয়াতে প্ৰাইভেচি এণ্ড ছেফটি। ঠিক আছে, ইয়াতে প্ৰাইভেচি 2 নম্বৰ যিটো দেখিছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে প্ৰাইভেট একাউণ্টো বনাব পাৰে। প্ৰাইভেট একাউণ্ট আপোনালোকে যদি নবনায়, তেনেহ'লে আপোনালোকে কি তললৈ চালে গম পাব, ইয়াতে এলাউ ইয়'ৰ ভিডিঅ' টু বি ডাউনলোড, এতিয়া পাৰ্মিশ্যন কি হৈ আছে, অন হৈ আছে। ডিফল্ট ইয়াতে অন হৈ থাকে, সকলোৰে অন হৈ থাকে। যিবিলাকে ডাউনলোড ধৰি লওক আপোনাৰ ভিডিঅ'টো ডাউনলোড কৰিব দিব নিবিচাৰে, তেনেহ'লে আপোনালোকে এইটো অফ কৰি দিব পাৰে। এতিয়া কি কৰিব, আপুনি যদি এই অপশ্যনটো যদি অফ কৰি দিয়ে, ঠিক আছে, ইয়াতে অফ হৈ গ'ল, ইয়াতে দেখিছে। ইয়াতে যদি অফ কৰি দিয়ে, তেনেহ'লে কি হ'ব, ইয়াতে যিটো আপোনালোকে ভিডিঅ' আপোনালোকে দিব, সেইটো আপোনালোকে যিটো ছেভ ভিডিঅ'টো আপোনাৰ নেক্সট টাইম ছেভ ভিডিঅ'টো তাতে নোলায়। আৰু আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে, মই নেক্সট টাইম যিবিলাক ধৰক এইটো অফ হৈ আছে, যিবিলাক ভিডিঅ' ডাউনলোড ছেভ ভিডিঅ' বুলি নোলায়, তেনেকুৱা ভিডিঅ'বিলাক ডাউনলোড কৰিব বিচাৰিলে মই নেক্সট এটা ভিডিঅ' বনাই আছোঁ। সেই ভিডিঅ'টোত আপোনালোকে মই এটা এপছৰ বিষয়ে জনাম। সেই এপছটোৰ দ্বাৰা আপোনালোকে ধুনীয়াকৈ উইদাউট ৱাটাৰমাৰ্ক, অৰ্থাৎ টিকটকৰ যিটো ৱাটাৰমাৰ্ক থাকে, টিকটকৰ ৱাটাৰমাৰ্কটো আপোনালোকে নাইকিয়া কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে, যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে, তেনেহ'লে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আৰু যদি কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি নিশ্চয় জনাব। তেনেহ'লে আজিলৈ ইমানেই, বাই বাই।